মানুহক ইমপ্ৰেছ কৰাৰ চেষ্টা নকৰিব। আপুনি নিজেই তৈয়াৰ হৈ যাওক। মানুহে নিজে নিজে ইমপ্ৰেছ হৈ যাব। আপুনি অলপ সময় অকলে থাকিবলৈ শিকি লওক। কোন আপোন, কোন পৰ, কোন সঁচা, কোন মিছা, কোন বন্ধু, কোন দুশ্মন আপুনি নিজে নিজেই গম পাই যাব। যদি আপুনি জীৱনৰ সকলো চৰ্ত জিকিব বিচাৰে, তেনেহ'লে শক্তিতকৈ বেছি বুদ্ধিৰ প্ৰয়োগ কৰিব শিকক। কাৰণ শক্তিয়ে কাজিয়া লাগিব শিকায় আৰু বুদ্ধিয়ে জিকিবলৈ শিকায়। জীৱনে আমাৰ লগত এনেকুৱা খেল খেলে, যাক আমি পাব নোৱাৰোঁ, তাৰ ওপৰত মৰম ভাল পোৱা হৈ যায়। এজনে তাৰ কাৰণে একো চিন্তাই নকৰে আৰু আন এজনে তাৰ কাৰণে জীৱন দিবলৈ ৰেডি থাকে। জীৱনত আপোনাৰ ভাল পোৱা হৈ যাব পাৰে, কিন্তু ভাল পোৱাৰ কাৰণে আপোনাৰ জীৱন কেতিয়াও দি নিদিব। আপোনাক চাই যদি কোনোবা মনে মনে আপোনাৰ কথা পাতিছে, সেইবিলাক শুনি কেতিয়াও ভয় নাখাব। কাৰণ মানুহে তাৰেই কথা পাতে, যাৰ কিবা খুবি থাকে। অহংকাৰ মানুহে কেতিয়াও নিজৰ বেয়া গুণ দেখি নাপায় আৰু আনৰ কেতিয়াও ভাল গুণ দেখি নাপায়। যিবিলাক মানুহে চব সময়তে বেলেগক তল পেলাব চেষ্টা কৰে, সি সেইটো ভাবি নাচায় এইবিলাক কৰি নিজেই কিমান তল পৰিছে। যেতিয়া চব ফালৰ পৰা আপোনাৰ ওপৰত জ্বলা মানুহ বিচাৰি পাই যাব, তেতিয়া আপুনি ভাবি ল'ব জীৱনত আপুনি এটা সফল মানুহ। জীৱনত সদায় ফূৰ্তিত থাকক, কাৰণ সদায় গধূলি অকল সূৰ্য নুডুবে আপোনাৰ জীৱনৰ দিনো কমি যায়। যদি আপুনি বেয়া সময়ত অকলে আছে, তেতিয়া চিন্তা নকৰিব, কাৰণ বেয়া সময়ৰ পৰা চবেই এদিন ওলাইয়ে আহে। মনে মনে থকাৰ মতলব সন্মানো হয়, কিন্তু কিছুমান মানুহে ভাবে সি হাৰি গ'ল বুলি। মই গমন নকৰোঁ কাকো একো কথাত, কাৰণ মই জানো এদিন এনেকুৱা ৰাতিও আহিব, য'ত ৰাতিপুৱা হোৱা মই চাব নাপাম। ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় আই অসম।